নমস্কাৰ সকলোলৈকে পুনৰ এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত মাতৃ পিতৃ বন্দনাৰ বিষয়ে আলোচনা কৰিম। বছৰ মাতৃ পিতৃ বন্দনা কেতিয়া দিয়া হৈছে আৰু এই মাতৃ পিতৃ বন্দনা ক'ত এপ্লাই কৰিব লাগে, কি কৰিব লাগে, গোটেইখিনি এই ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম। যদি এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ আপোন বা ফ্ৰেণ্ড চাৰ্কলৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব। প্ৰথমতে আহিছোঁ, এই মাতৃ পিতৃ বন্দনা কি? মাতৃ পিতৃ বন্দনা হৈছে অসম চৰকাৰৰ এটা স্পেচিয়েল লিভ, যিটো নেকি যিমানখিনি আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰিয়াল আছে, চৰকাৰী চাকৰিয়াল আছে, তেওঁলোকে নিজৰ মাতৃ পিতৃ বা শহু শাহুৰেকক শুশ্ৰূষা, আচলতে শুশ্ৰূষা নহয়, তেওঁলোকক লগ কৰিবলৈ এটা দিন স্পেচিয়েল লিভ হিচাপে দিয়া হৈছে। সেইটোৱে হৈছে মাতৃ পিতৃ বন্দনা। আৰু এই মাতৃ পিতৃ বন্দনা আসাম গভৰ্ণমেণ্টে প্ৰায় যোৱা 3টা বছৰ ধৰি এইটো মানে চৰকাৰী চাকৰিয়ালসকলক উপলব্ধ কৰাইছে আৰু 2 বছৰ হৈ গ'ল আৰু এই বছৰ হ'লে 3 নম্বৰ বছৰটো হ'ব। আৰু এই বছৰ এই মাতৃ পিতৃ বন্দনাৰ দিন ধাৰ্য কৰা হৈছে 14 আৰু 15 নৱেম্বৰ। 14 নৱেম্বৰত যিহেতু শুকুৰবাৰ, 15 নৱেম্বৰ শনিবাৰ আৰু নেক্সট দিনাখন 16 নৱেম্বৰ, 16 নৱেম্বৰত যিহেতু দেওবাৰ, আৰু সেইকাৰণে এই বছৰ আপোনালোকে মাতৃ পিতৃ বন্দনাৰ বাবে 3 দিন পাব। আৰু মাতৃ পিতৃ বন্দনা একচুৱেলি এপ্লাই কৰিবলৈ আপোনালোকে কি কৰিব লাগিব? প্ৰথমটো হ'ল মাতৃ পিতৃ বন্দনাৰ কাৰণে আপোনালোকে আসাম গভৰ্ণমেণ্টৰ এটা পৰ্টেল পাব। মাতৃ পিতৃ বন্দনাৰ আপোনালোকে যদি গুগলত মাৰি চায় তেতিয়াহ'লে সেইটো পাব। তাত পৰ্টেলত গৈ পেলাই নিজৰ যিটো মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়া আপোনালোকে স্পেচিয়েল লিভৰ কাৰণে এপ্লাই কৰিব পাৰিব। যেতিয়া স্পেচিয়েল লিভ এপ্লাই কৰিব তেতিয়া যিটো লিভৰ এপ্লিকেশ্যনটো জেনেৰেট কৰিব পাৰে। আৰু এই এপ্লিকেশ্যনটো আপোনালোকে নিজৰ যিটো ডিপাৰ্টমেণ্টৰ হেডৰ পৰা ছিগনেচাৰ ল'ব লাগিব। আৰু যদি আপোনালোকৰ স্কুল বা কলেজ হয় তেতিয়াহ'লে হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ ছিগনেচাৰটো ল'ব লাগিব। আৰু ছিগনেচাৰটো লৈ পেলাই সেই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে উইথ ছিগনেচাৰ সেইটো আকৌ পুনৰাই সেই পৰ্টেলতে আপলোড কৰিব লাগিব। আৰু আপলোড কৰিলে ইয়াতে গোটেইখিনি বস্তু সামৰি নাযায়। আপুনি যেতিয়া স্পেচিয়েল লিভ লৈ পেলাই নিজৰ মাতৃ বা পিতৃক লগ কৰিব যাব তেতিয়া আপোনালোকে জিঅ'টেক ফটোটো মাৰি পেলাই ৰাখিব লাগিব 2 দিনৰে এক্সট্ৰাকে। প্ৰথম দিনাখনৰ জিঅ'টেক ফটো আৰু ছেকেণ্ড দিনাখনৰো জিঅ'টেক ফটো। আৰু সেই জিঅ'টেক 2টা ফটোটো আপোনালোকে পিছত গৈ পেলাই আপলোড কৰিব লাগিব। এতিয়া আমি যদি চাওঁ নেক্সটত যে যোৱা বছৰ একচুৱেলি প্ৰথম বছৰ যিটো আছিলে তেতিয়া অসমৰ যিমানখিনি কলেজ যৰ প্ৰফেচাৰসকল আছিলে তেওঁলোকক প্ৰথম বছৰত এই মাতৃ পিতৃ বন্দনা উপলব্ধ কৰাইছিল। কিন্তু যোৱা বছৰ মাতৃ পিতৃ বন্দনাৰ যিটো সুবিধা সেইটো দিয়া নাছিলে। কিন্তু এই বছৰ এটা DHEৰ ফালৰ পৰা এটা নটিচ আহিছে যে এই মাতৃ পিতৃ বন্দনা যি DHE এৰ আণ্ডাৰত থকা ইনষ্টিটিউশ্যনছবিলাক, অৰ্থাৎ কলেজৰ যিমানখিনি কৰ্মচাৰীসকল আছে, প্ৰফেচাৰ্ছ হওক বা মানে আন কৰ্মচাৰীসকলেও এই মাতৃ পিতৃ বন্দনাৰ বাবে এপ্লাই কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আশা কৰোঁ আপোনালোকে আগৰ দৰে এই ভিডিঅ'টোতো ভাল পাইছে বা ইনফৰ্মেশ্যনছ পাইছে। চ' এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।